নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ বিশ্বৰ সকলোতকৈ ধুনীয়া 10টা ঘৰৰ কেইখনমান ছবি। আহকচোন বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। 1 নম্বৰ, দ্য ডাৰ্কুলাছ কেষ্টেল ইন ৰোমানিয়া। এই ঘৰটোত আছে 17টা বেডৰুম আৰু 57টা ৰুম। 2 নম্বৰ, দ্য আপডাউন কোৰ্ট ইন ইংলেণ্ড। এই ঘৰটো বিশ্বৰ সকলোতকৈ ডাঙৰ ঘৰ বুলি পৰিচিত বা জনাজাত। 'ফ্ৰেঞ্চুক ভিলা ইন লণ্ডন। এই ঘৰটো ভিক্টোৰিয়ান ষ্টাইলত তৈয়াৰ কৰা হৈছিল আৰু এই ঘৰটোত আছে 6টাকৈ মহলা। 4 নম্বৰ, দ্য মেণ্টৰ ইন কেলিফৰ্ণিয়া। এই ঘৰটো তৈয়াৰ কৰিছিল 1991 চনত। ইয়াত আছে 123টা ৰুম। 5 নম্বৰ, দ্য হাৰ্চেট মনশ্যন ইন কেলিফৰ্ণিয়া, USA। এই ঘৰটো তৈয়াৰ কৰিছিল উইলিয়াম ৰেণ্ডলফে। 6 নম্বৰ, এণ্টেলিয়া, ইণ্ডিয়া। এইটো আছে ইণ্ডিয়াত। এইটো হৈছে বিশ্বৰ সকলোতকৈ দামী বা ব্যয়বহুল ঘৰ। 7 নম্বৰ, দ্য পেন হাউচ, লণ্ডন। ইয়াক তৈয়াৰ কৰিবলৈ প্ৰায় $200 মিলিয়ন খৰচ হৈছিল। এইটো বিশ্বৰ এটা অন্যতম ধুনীয়া ঘৰ। 8 নম্বৰ, ফেয়াৰফিল্ড পৌণ্ড, আৰু এইটো আছে USA। ইয়াক পাটিয়ালা হাউচ বুলিও জনা যায়। ই বিশ্বৰ এটা জনপ্ৰিয় ঘৰৰ ভিতৰত অন্যতম। 9 নম্বৰ, ব্ৰেইন কেষ্টেল, আৰু এই ঘৰটো আছে ৰোমানিয়াত। ইয়াত আছে 57টা ৰুম আৰু 17টাকৈ বেডৰুম। 10 নম্বৰ, ভেনকুভাৰ, এইটো আছে কানাডাত। এইখন এখন পেন হাউচ ৰেচিডেন্স। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।